প্ৰিয়াশী শইকীয়া মোৰ নতুন ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। দেখাম কিদৰে আমাৰ ইয়াত স্বচ্ছ ভাৰত অভিযান চলাইছে। সকলো কৰ্মচাৰী আমাৰ ইয়াত আছে। দেখাম এতিয়া কেনেকৈ ইয়াত অভিযান চলাই আছে। চাওক সকলোৱে। এয়া হৈছে আমাৰ বাগানৰ মুখ্য পৰিচাৰক মহোদয়। তেখেতৰ তত্বাৱধানতে আমাৰ গোটেই বাগানখন চলি আছে। চাওক কেনেদৰে সকলোৱে ঝাৰু হাতত লৈ কিমান সুন্দৰকৈ চাফাই অভিযান চলাই আছে। এয়া আমাৰ চিংচাৰ দেই। এইফালে আছে আমাৰ দেখাম ইয়া খেজ বাইদেউ। এনেদৰে এজেগাত জাবৰ গোটাই থৈছে, তাৰপিছত জাবৰখিনি একেলগ কৰি কিনে বেলেগ এজেগাত পেলাই দিবগৈ। আমাৰ কিন্তু ছাৰে পূৰা কাম কৰিছে দেই। এয়া খেজ বাইদেউ ইফালৰ পৰা আহি আছে। সম্ভৱ চকুত ধূলি সোমালে তেখেতৰ। মই হাঁহিবলৈ কোৱাত এটা হাঁহিও মাৰি দিব। চাব কিদৰে হাঁহে, দেখিছে কেনেদৰে হাঁহিছে। আমাৰ টিংখাং বাগানৰ মুখ্য পৰ্যায়ক মহোদয় সমানে সমানে আমাৰ লগত কামত লাগি আছে। চাওক কিমান সুন্দৰ পৰিৱেশ। আমি আমাৰ পৰিৱেশ এদিন কিয় এনেদৰে সদায় চাফা কৰি ৰাখিব লাগিব। এতিয়া পিছে আমি ফটো ছেশ্যনটো দেখাব লাগিব ন, কোনে কোনে কৰি আছে। সৌৱা চাওক ফটো মাৰি আছে। এয়া আমাৰ ৰাজা ছাৰ। এয়া আমাৰ ইয়াত চলি আছে স্বচ্ছ ভাৰত অভিযান। বাকী আমি গুচি আহিলোঁ, যিহেতু হস্পিটেলত পেচেণ্ট আছে, সেইকাৰণে বেছি দেৰি কৰিব নোৱাৰোঁ। যাওঁগৈ, পেচেণ্ট আছে। গুচি আহিলোঁ। বাকী ভাল লাগিলে কৰি কিনে। ধন্যবাদ, থেংক ইউ। চাফাই অভিযান চলাই সঁচাই বহুত ভাল লাগিল। আজি মোৰ এইটো প্ৰথম ভিডিঅ' হয়। কেনেকুৱা লাগিল আপোনালোক সকলোৱে জনাব। লগতে এটা লাইক কৰিব, মোৰ চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ সকলোকে।